গাইস ইয়া সৈলান দেখা পাই আছে না দেখা পাই আছে কিন্তু মই মানে মোৰ নাম জিতু তাৰমানে মোবাইলটো উল্টাই লোৱা গৈছিল একো দেখা অলপ নাই মই ইনকে ন হিংকে নহয় ইনকে সো এইটো আমাৰ স্ক্ৰীনখন দেখা নাই তো উল্টাই কৰা কেমেৰা দেখা চাকা নাপায় বাৰু কৈ ইন্ট্ৰোটো কৈ দিছি দে ফেচ কি হৈছে নাজানো বাৰু ফেচ আৰু বেয়া আমাৰ প্ৰথম ইন্ট্ৰোটো বঢ়িয়া নকওঁ ইটা হাই গাইস আজি আমি প্ৰথমটো ব্লগ আজি প্ৰথমটো ব্লগ বনাম ব্লগ নহয় মানে ভিডিঅ' এই ব্লগ নহয় ভ্লগ বুলি ভ্লগ এইটো আমাৰ প্ৰথম ব্লগ সো এতিয়া আমি আমাৰ মাথাউৰি এটা আছে ধুনীয়া মাথাউৰি প্ৰথমকৈ বনাম আৰু চেনেলো প্ৰথমে খুলিছো আৰম্ভণি কৰিব আমি একো ভবা নোৱাৰো গতিকে আমি এইখিনি পে আৰম্ভণি কৰি দিছো তাৰপিছত হাই গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বেয়া হৈছে হেল্ল' গাইস এই মাধা কি গল পাইছে কাৰ মাৰে ফাৰ্ষ্ট কামাৰ হেল্ল' গাইস ওয়েলকাম বেক দিয়ে ভাই নমস্কাৰ বঢ়িয়া কা দিছো কাৰ প্ৰভু আই বা ঈশ্বৰক চিন্তি প্ৰথম ব্লগ দে আমাৰ এইটো হাই গাইস নহয় ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হয় চেনেল বুলি কৈছে না কৈছে না বাকি সব ওকে কৈ যা তাৰপিছত এই আমি ধুনীয়া কথা এখন আমাৰ দেখা দি বেকগ্ৰাউণ্ড বঢ়িয়া হ'ব লাগে বেকগ্ৰাউণ্ডটো কিলে নাই দেখব চাগে অলপ কেমেৰাটো ওপৰত উঠিলে মোৰ মুখখন উঠা নাই আনবে আছে এতিয়াই উঠিছে মুখখন চ' কি ক'ম আৰু এইফালে এতিয়া আমি এয়া ছাগলী লাট দিবা আহিছোঁ ছাগলী লাট নহয় দেই আকৌ ছাগলী লাৰি দিবা আহিছোঁ লাৰি তাৰপিছত এইটো আৰু পগলা আৰু আহি আছে আৰুটোৱা এইটো এই মানে অলপমান বেইনটো অলপ অলপ বেয়া আছে যাতে কোক যাব আহিছে ক'ত যাব আহিছে তই এই ৰদাই ভিডিঅ' বনাই আছো ভাই আমি আজি ভাই ফকতীয়া মানুহক অলপ খুৱাব লাগে ৰবি দে আমি কি আৰু কথা চাই ইমান নহয় ইন্ট্ৰোটো বঢ়িয়া হৈছে নে কাকা হৈ আছে এইটো বিজয় এইটো আমাৰ বিজয় মানে ইউটিউবৰ হেৰি আপোনাৰ মেইন ডাইৰেক্টৰ আৰু গাইজ আমি ভিডিঅ'টো আজি এতিয়া আমি আৰম্ভ কৰিম এইটো প্ৰথম ভিডিঅ' হ'ব আমাৰ আৰু যদি কিবা আমাৰ অলপ ভুল ভ্ৰান্তিও হয় অলপ মিলাই ল'বি বস্তুখিনি আৰু কিবা কি ক'ম আকৌ ভালকৈ ভিডিঅ' বনাই যাব চেষ্টা কৰিম প্ৰথম ভিডিঅ' আমি একো টপিক পোৱা নাই এইটোকে টপিক পাইছোঁ আজি ইন্ট্ৰোটো ইনকে দিম ইন্ট্ৰোটো ইনকে দিছোঁ শুনে ভাই কথাটো কিয় গুৰুত্ব নিদিয়ে কৈ আছোঁ মানুহ চাই আছে আমি একো টপিক পোৱা নাই ইনকে আমি আৰম্ভ কৰিছোঁ আজি প্ৰথম ভিডিঅ' এইটো টপিক কি দিম বে হয় কমেণ্ট ছেকশ্যন বুলি কয় না নহয় কমেণ্ট বক্স কমেণ্ট বক্সতে হ'ব কমেণ্ট বক্সত কবি কি কণ্টেণ্ট দিম মানে প্ৰথম ব্লগ না বুজি পোৱা নাই কি দিম হয় সেইটোৱে আৰু এইটো গাহৰি দেখা দে সেনেকৈ নহয় এনেকৈ এইটো আমাৰ গাহৰিটো ট্ৰেক্টৰ বুলি কয় এইটো আকৌ এইটো মালটো এইটো খাই বঢ়িয়া লাগে বাৰু এতিয়া আমাৰ ইন্ট্ৰোটো দিয়া হৈ গৈছে দিয়া হৈ গ'ল হা গাইজ হ'ব নেকি গাইজ হ'ব নেকি এই আমি পিছে হেৰি লিংকত ডেছক্ৰিপশ্যনটো দি দিম নহয় নাই উল্টিছে গেলা কথাটো বেলেগ চেনেলবিলাকৰ লিংকত ডেছক্ৰিপশ্যনটো দি দিম আমাৰ চেনেল বেলেগ চেনেল নাই আৰে ভাই ইউটিউবৰ লিংকৰ কথা কৈছোঁ বেলেগ ভিডিঅ'বিলাকত বেলেগ ভিডিঅ' কোনে বনাওঁ অলপ ভুল ভালটি হৈছে বহুত আৰু নকওঁ নেক্সট ভিডিঅ' আকৌ এটা বনাম অতি সোনকালে লগ পাম ভিডিঅ' কি আৰু বনাম আমি এই চাচি লগে নাই ইমানো ফাল্টু হ'ব নোৱাৰে গাইজ ভিডিঅ'ত বহুত ফাল্টু কৰিব নোৱাৰা যিমান পাৰোঁ আমি মনোৰঞ্জন কৰিব চেষ্টা কৰিম ফাল্টু কৰিছোঁ আৰু গাইজ নে কি আৰু তাৰপিছত এই আমাৰ প্ৰথম দেখা নাই কিয়া কিমান চৰে এই হেৰি এই গাইজ ভ্লগ বুলি ক'লে নহয় ভ্লগত হেঙে উপায় আছে নেকি প্ৰথম কিবা ইমানো বৰিং হ'ব নালাগে না আগতে এটা কথা কওঁ এইখন দেখাই দিছোঁ ইফালে দেখাই দিছোঁ মই এইবিলাক যি জাগা এইফালে এতিয়া কেমেৰা খেলা বাদ দি কেমেৰাটো দিয়া দেখাই দি এটা আগতে আমাৰ লেট্ৰিন নহওঁতে এটা হেক আহিছিল লেট্ৰিন আগৰ দিনত এতিয়াহে চৰকাৰী লেট্ৰিন পালোঁ আজিকালি আগতে এটা আগে আমি এইখন জেগা এইগিলা জেগাতে বহি পুৰা দিছিলোঁ ক্লিয়াৰ হেৰি দিওঁ তাৰপিছত গৈছিলে আমাৰ বাল্যকাল একদম ৰাতিপুৱা স্কুলত যোৱাৰ আগত 7:30 মানত উঠাই হ'লে আহোঁ হাগি চাগি দিয়া হৈ যাওঁ তাৰপিছত কি হ'ব আমাৰ দিলে চৰকাৰী লেট্ৰিন দিলা বাৰু আজিকালি গাহৰিও সেই নেটৱৰ্কটো খাব নোৱাৰে আগে আমি যিটো নেকি ৰাতিপুৱা মৰ্ণিঙত আহি এই ঢেকীয়াৰ মাজত এৰি দিছিলোঁ ৰ' মেটেৰিয়েলটো তাৰপিছত এতিয়া সেই ৰ' মেটেৰিয়েলটো মানে কুকুৰ মেকুৰীও নাপায় তাৰপিছত আৰু গাহৰিও নাপায়
সেনেকেও চলি আছে এতিয়া হয় নহয় আমি এতিয়া অলপ ব্লগটো ৰখাই দিওঁ এইখিনি ৰখাই দিছোঁ, আকৌ অলপ অকণমান পাছত দেৰিকৈ লগ ভিডিঅ'টো পাই বনাম। আছো হে তেতিয়ালৈকে অলপ টাইম ৰখবাই নালাগে আকৌ কণ্টিনিউ হ'বই বাৰু অ'কে এতিয়ালৈকে ৰাখিছো হে বাই বাই এই বাই বাই নিদিওঁ ৰ বাই আকৌ আহিমে নহয় আহি আছে